পাণ্ডৱহে কল। কি খবৰ? ভালেই নিশ্চয়। মই ভালে আছোঁ বৰ্তমান। ডিউটি 10টা বজাত শেষ কৰিলোঁ। শেষ কৰি পেলাই গোলাঘাটত গ'লোঁ। চৰকাৰী চাকৰি যিটো মেলা আজি আৰম্ভ কৰিছে, তো তাত গ'লোঁ, চালোঁগৈ পৰিৱেশটো চাই পেলাই বৰ্তমান নিজৰ মই মানে প্ৰশিক্ষণ দি থকা স্কুলখন, যিখন স্কুলত মই কৰ্মশালা দি আছোঁ, মানে চেল্ফ ডিফেন্স অসম চৰকাৰৰ ফালৰ পৰা যিটো সুবিধা আহিছে। তো আজি দেখুৱাম মোৰ ল'ৰা ছোৱালী মানে ষ্টুডেণ্টখিনিক তেওঁলোকে কেনেকুৱা ধৰণে প্ৰশিক্ষণ লৈ আছে, দি আছোঁ মই সকলোখিনি। তো চাই থাকক আৰু। তো দি আছোঁ প্ৰশিক্ষণ, প্ৰথম দৌৰাইছোঁ। চাই থাকক। জগিং। Up. Bow. Harrison ready. Jogging. 10, 11, 12, 13, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 6, 7, 8, 9, 5, बोला हेरा मोहका और बहुत तिमोर हेरो नाइट दे दादा देवता সরকার দেবতা আর পৃথিবীর ক্ষত্রিয় সমাজে মদ গর্বিত হই এতিয়াও দানবক করে উপহাস অহংকারে স্বার্থপর দেব পুরন্দরে হেম বলে নেস বলে অনার্য বর্বর বলে চিরকাল ঘৃণায় আমার ভক্তি মোর হেরা নাই খাবের দাদা নকরু যদি হেয়ারে ও স্মৃতি প্রতিকার রবচন কুলর গৌরব রবচন দৈত্য মাতা দিতের হনুমান অস্থির নহপততা অচিৰতেই জননিৰ্ময় বহম সন্মান অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে মৰণৰ বেদী নাক নৰ চক্ষৰক্ষ আকাশ পাতাল ধ্বংস কৰি এটি নিমিষতে ধ্বংস কৰি স্বৰ্গ মধ্যতে বিশাল বিশ্বত নতুন সৃষ্টিৰ মই মেলিম পাতনি। নমস্কাৰ, ওলাইছোঁ আৰু বৰ্তমান যোৰহাট অভিমুখে। অকণমান ৰিহাৰ্চল কৰিমগৈ, নাচি আছে, যাম আৰু চাই থাকিব।
স্কুলৰ কৰ্মশালা শেষ কৰিলোঁ কৰ্মশালা শেষ কৰি এতিয়া ওলাই আছোঁ যোৰহাট অভিমুখে তো বাইক লৈ বাইক গৈ আছোঁ আৰু লাহে লাহে চাই থাকক দেই চাই থাকক তাৰপাছত আহি আকৌ কৰ্মশালা এটা আছে মানে ভাল নাই সেয়াও দেখুৱাম চাই থাকক আৰু তো আহি আছোঁ আকৌ মিহিকৈ বেছি অহা নাই যোৰহাট দেই 35ত আহিছোঁ তো এয়া আমাৰ আহি আছোঁ আপোনাৰ ওচৰচি ৰাস্তাটোত ৰাস্তাটো বনাই দিলত ভাল লাগে আৰু বাইকটা চলাই নে কি কৰে তো চাই থাকক আৰু এনেকৈ আপোনালোকক কলাক্ষেত্ৰ পালোহি আৰু আহি কলাক্ষেত্ৰ পাইহি আৰু লাগিব 15-20 মিনিটমান চাই থাকক আৰু এনেকৈ দেখাই থাকে আহি কলাক্ষেত্ৰ পাই গ'লোঁ কলাক্ষেত্ৰৰ মুখ্য দুৱাৰ তো চাই থাকক যেনেকৈ গৈ থাকিম তো এতিয়া আমি মহবন্ধা নমস্কাৰ আহি যোৰহাট পালোহি মোক মৰমৰ ককাইক লগ পাই গ'লোঁ আজি নমস্কাৰ তো কিবা এটা ৰাইজলৈ বুলি কি ক'ম আৰু এতিয়া নতুন বছৰ আহিছে নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোলৈকে আৰু আগন্তুক সকলোৰে দিনবোৰ ভাললৈ যাওক যিমানখিনি বেয়া হৈ আছে তাতোতকৈ বহুত ভাললৈ আহক আৰু আমি ধুনীয়া ধুনীয়া আধ্যাত্মিক ভাওনা কৰিবলৈ আগবাঢ়িছোঁ বৃন্দাবন গোষ্ঠীৰ লগত খুব সুন্দৰভাৱে আৰু ইয়াতো ভাই প্ৰণৱ আছেই আৰু খুব ভাল লাগিছে ভাল লাগিব চাই থাকক এয়া আমাৰ ককাইদেউ শিৱ ধন্যবাদ শিৱ জানে ন ককাইদেউ অভিনয় বুলি ক'লে ফৰ্মেলত আহিছোঁ মানে আখৰা কৰিবলৈ দেই দুলীয়াজনৰ প্ৰতিযোগিতা আছে গম পাইছেই আৰম্ভ হৈ আছে আমিও বৃন্দাবন নাট্যগোষ্ঠী সাজু হৈছোঁ অন্ধপতন নাটক তাৰে আখৰা অকণমান কৰিছোঁ বিশেষ নাই কৰা আজি গোট খাইছোঁ গতিকে আমাৰ কনকা আহিলে ভাওনা লভাৰ লগ পালোঁ ভাল লাগিলে গতিকে আশীৰ্বাদ কৰিব যাতে সফল হৈ আহিব পাৰোঁ তো নমস্কাৰ যোৰহাটৰ পৰা আহি দেৰগাঁও বা ফেটাগাঁও নামঘৰ পালোহি ল'ৰা ছোৱালীখিনিক অকণমান শিকাবলৈ ঘুগুনি খালোঁ ঘুগুনি আমাৰ ৰাইজেও দি আছে পূৰা দি আছে আৰু দেই চাই থাকক এইনে ভাল চুচি দিছে আৰু নাই আৰু বাকী বৰ শিকাই আছোঁ আমাৰ সঞ্জয় আছাৰ লগত তো এনেই অভিজ্ঞতাটো সৰু ল'ৰা ছোৱালীখিনি শিকাই ভালেই ভালে লাগিব তো চাই থাকক এনেকৈ দি থাকিম আৰু ভিডিঅ'